ডিফু নগৰখনত অকমান আগতকে অকমান যাতায়াতটো অলপ ভাল হোৱা যেন লাগিছে কিন্তু কাৰ্বি আংলঙৰ সকলো মানুহৰ লগত কথা পাতি আৰু মই আজি অহা পথকে ধৰি গোটেই পথখিনি চাই এটো কনফাৰ্ম হৈছো যে অকল ডিফু নগৰখনত কেটামান কাম যোৱা চৰকাৰৰ দিনতে এখন ষ্টেডিয়াম নিৰ্মাণ কেটামান পথৰ উন্নীতকৰণ আৰু কেটামান গেষ্ট হাউস এগিটা কামৰ বাহিৰে আসলতে কাৰ্বি আংলং বৰ বিশেষ ধৰণৰ ডেভেলপমেন্ট ওয়ার্ক আগবঢ়া নাই যেন অনুমান হৈছে আটাইতকৈ ডাঙৰ কথা যে কাৰ্বি আংলঙৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো বস্তু আছিল যাতায়াত ব্যৱস্থা উন্নীতকৰণ কাৰণ ইয়াৰ পাহাৰৰ পৰা এজন মানুহে আদা যদি নমাই আনিব লাগে বা আনাৰস যদি নমাই আনিব লাগে বা অন্যান্য ভোট জলকীয়া যদি নমাই আনিব লাগে ইয়াত আমি সকলোৱে জানো যে গোটেই অসমৰ ভিতৰতে আটাইতকৈ বেছি আদাৰ প্ৰডাকশন আমাৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলাত হয় কিন্তু তাৰ কাৰণে যিবিলাক যাতায়াতৰ ব্যৱস্থা কমিউনিকেশনৰ যিটো ব্যৱস্থা গঢ়ি তুলিব লাগে সেই ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত এতিয়ালৈকে ডেভেলপ কৰা হোৱা নাই বিশেষকৈ পশ্চিম কাৰ্বি আংলং মনে যদি কোনোবা যায় তেতিয়াহ'লে তাৰ বাটপথৰ অৱস্থা যদি চায় তেতিয়াহ'লে আসলতে ইয়াত ডেভেলপমেন্টৰ নামত যে মিনিমাম কামখিনি হোৱা নাই সেই কথাটোকে সকলোৱে বুজি উঠে দ্বিতীয়তে ডিফুলে এবাৰ অহাৰ পাছত সকলো মানুহে যিটো বস্তুত কমপ্লেইন কৰি আছে আপত্তি দৰ্শাই আছে সেইটো হ'ল যে ডিফু মেডিকেল কলেজ নামৰ এখন ইয়াতে মেডিকেল কলেজ স্থাপন কৰা হ'ল কিন্তু ইয়াত সাৰ্ভিস একেবাৰে নাই ডিফু মেডিকেল কলেজৰ অৱস্থা আনকি আগৰ ডিফুৰ সিভিল হস্পিটেলখনতকৈও সাৰ্ভিস ইয়াত বেয়া বুলি তে মানুহে ইয়াত কমপ্লেইন কৰা আমি দেখিবলৈ পাইছো ডিফু মেডিকেল কলেজত খোৱা পানীৰ ব্যৱস্থা কোনো নাই বুলি মানুহে ইয়াত কমপ্লেইন কৰা দেখিবলৈ পাইছো মুঠতে আমি যাতায়াতৰ ক্ষেত্ৰতে হওক যোগাযোগৰ ক্ষেত্ৰতে হওক স্বাস্থ্যৰ ক্ষেত্ৰতে হওক এই সকলোবিলাকৰ ক্ষেত্ৰতে কাৰ্বি আংলং আৰু কাৰ্বি আংলঙৰ দুখন জিলা আছে এই দুইখন জিলাৰ ক্ষেত্ৰতে আমি দেখিবলৈ পাইছো যে ইয়াৰ ডেভেলপমেন্টৰ কাম আন্তঃগাঁথনি নিৰ্মাণৰ কাম বিশেষ ধৰণৰ পোৱা নাই আনতে ৰাজনৈতিকভাৱে আমি দেখিবলৈ পাওঁ যে কাৰ্বি আংলঙৰ মানুহৰ আটাইতকৈ ডাঙৰ যিটো সপোন আছিলে যে ভাৰতৰ সংবিধানে তেখেতসকলৰ কাৰণে 244A 244 নামৰ এটা অনুচ্ছেদৰ জৰিয়তে তেখেতসকলক ষ্টেট উইদিন ষ্টেট অৰ্থাৎ ভাৰতৰ সংবিধানে দিয়া ষষ্ঠ অনুসূচীৰ অধীনত দিয়া সৰ্বোচ্চ ৰাজনৈতিক ক্ষমতা প্ৰদান কৰাৰ কথা লিখা আছে কিন্তু বিশেষভাৱে যেতিয়া বিজেপি চৰকাৰ ইয়ালৈ আহিলে বিজেপি চৰকাৰ অহাৰ পাছত দেখা গৈছে যে বিজেপি চৰকাৰ অহাৰ পাছত ইয়াৰ যেটো ৰুলিং ক্লাছ ইয়াৰ যেটো শাসক শ্ৰেণী ইয়াৰ যেটো কাউন্সিলৰ যিসকলে শাসন কৰি আছে তেওঁলোকক সাংঘাতিক ধৰণে কৰাপ কৰি দিয়া হৈছে তেওঁলোকক দুহাতেৰে ধন ঘটিবৰ কাৰণে উপাৰ্জন কৰিবৰ কাৰণে সুযোগ দি দিয়া হৈছে বিজেপি চৰকাৰ তৰফৰ পৰা কিন্তু কাৰ্বি ৰাইজৰ সকলো ধৰণৰ আকাংক্ষা সম্পূৰ্ণৰূপে ধৰিত্যাগ কৰি পেলোৱা হৈছে সকলো মানুহে এতিয়া বুজি উঠিছে যে যিমান বিলাক এতিয়ালৈকে উগ্ৰপন্থী সংগঠন বা ইয়াৰ আৰ্ম ষ্ট্ৰাগল গ্ৰুপছ আছিলে সেই গ্ৰুপছ বিলাকৰ লগত যিমান বিলাক এমঅইউ হ'ল সেই এমঅইউ বিলাকৰ এটাও কাৰ্যকৰী এতিয়ালৈকে ইয়াত হোৱা নাই এমঅইউৰ যিবিলাক ধাৰা সেই এমঅইউ বিলাকৰ কোনো ধাৰা ইয়াত কাৰ্যকৰী হোৱা নাই আনহাতে 6 সিজন এৰিয়া এটা যি ধৰণৰ শাসন ব্যৱস্থা হ'ব ক্ষমতাৰ যিটো বিকেন্দ্ৰীকৰণ হ'ব লাগে জনতাৰ হাতলৈ মানুহৰ হাতলৈ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ'ব লাগে কিন্তু বিজেপি চৰকাৰ অহাৰ পাছত একদম ক্ষমতাটো কমপ্লিটলি এটা ডিফু কেন্দ্ৰিক হৈ গ'ল আৰু ডিফুক এতিয়া কমপ্লিটলি দিছপুৰে নিয়ন্ত্ৰণ কৰে ক'বলৈ গ'লে আজিৰ দিনটো কাৰ্বি আংলংখন কমপ্লিটলি এজন মানুহৰ ক্ষমতাত ইয়াত চলি আছে তুলিৰাম ৰংহাং নামৰ সিএম জনৰ ক্ষমতাত কেৱল ইয়াত চলি আছে আৰু সেই সিএম জন অনবৰতে অসমৰ মুখ্যমন্ত্ৰী জনৰ লগত ঘূৰি ফুৰে গতিকে এফালেদি হিমন্ত বিশ্ব শৰ্মা আৰু আনফালেদি তুলিৰাম ৰংহাং এই দুজন মানুহৰ ইচ্ছাৰে এই দুজন মানুহৰ ইচ্ছা মতে এই দুজন মানুহৰ মতে সম্পূৰ্ণৰূপে কাৰ্বি আংলং প্ৰশাসন ব্যৱস্থা চলি আছে লুণ্ঠন ৰাজ সাংঘাতিক ধৰণে চলিছে বুলি সকলোৱে ইয়াতে ব্যাপক ৰূপত আমাৰ সন্মুখত অভিযোগ উত্থাপন কৰিছে লুণ্ঠন ৰাজ সকলো ক্ষেত্ৰতে ইয়াতে যিমান বিলাক ডেভেলপমেন্ট ওয়ার্ক আছিলে আগতে সৰু সৰু কন্ট্ৰাক্টৰ বিলাকে
সৰু সৰু কন্ট্ৰাক্টৰ বিলাকে 300-400 এনেকুৱা কন্ট্ৰাক্টৰ আছিলে যি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা এটা কাম পায় সৰু সৰু কাম এতিয়া দেখা গৈছে যে ইয়াত কাৰ্বি আংলঙৰ ক্ষেত্ৰত কাৰ্বি আংলঙৰ CM জনৰ পৰিয়ালৰ ঘৰৰ যিখন কন্ট্ৰাক্ট ফাৰ্ম সেই ফাৰ্মখনে কাম কৰাৰ বাহিৰে ইয়াত সকলোৱে কৈ আছে কি নাম কৈ আছে আপোনাৰ কাজে কনষ্ট্ৰাকচন নহয় কাছে কনষ্ট্ৰাকচন কেএসি বুলি গোটেই ডাম্পাৰ বিলাকত নামটো লিখা থাকে আৰু যদি কেএসি বুলি লিখা আছে তেতিয়াহ'লে কেটকল নিজে নিজে এখন লাইসেন্স কিহৰ লাইসেন্স লুণ্ঠনৰ লাইসেন্স সকলো ফালে মানুহে কৈ আছে যে কেএসি যদি লিখা থাকে তেতিয়াহ'লে আৰু তাতে না পুলিচ আছে না প্ৰশাসন আছে না কোনোবা ধৰা মানুহ আছে বালি হিল যত যিমান কাৰবাৰ আছে সমস্ত কাৰবাৰ এটা পৰিয়ালৰ গতিকে এই যে এনেকৈ সমস্ত ক্ষমতা আৰু সমস্ত উপাৰ্জনৰ উৎসবিলাক এটা পৰিয়ালৰ হাতত গুচি গৈছে আগতে বহুত মানুহে এই কাউন্সিলখনৰ পৰা চলি আছিলে সৰু সৰু ঠিকালৈ সেইটো নাইকিয়া হৈ যোৱাৰ কাৰণে গোটেই কাৰ্বি আংলং বিশেষভাৱে ডিফুৰ অৰ্থনৈতিক অৱস্থাটো বেয়া হৈ গৈছে দ্বিতীয় কথাটো হ'ল ইয়াৰ মূল উপাৰ্জনস্থলীটোৱে হ'ল ইয়াৰ কাউন্সিলখন হাজাৰ অধিক মানুহে এই কাউন্সিলত কাম কৰে কিন্তু সেই কাউন্সিলত এতিয়া যি ধৰণৰ অৰ্থনৈতিক অৱস্থা আৰু মানুহবিলাকক যি ধৰণে এমপ্লয়ীবিলাকক নিয়মীয়াকৈ দৰমহা দিবলগীয়া যি ব্যৱস্থা সেই আটাইবিলাক ব্যৱস্থাৰ ক্ষেত্ৰত বিসংগতি দেখা দিয়াৰ কাৰণে এতিয়া কাৰ্বি আংলঙৰ বিশেষভাৱে ডিফুৰ যি বজাৰ ইয়াৰ যি অৰ্থনৈতিক অৱস্থা সেই অৰ্থনৈতিক অৱস্থাটো লাহে লাহে ক্ৰমান্বয়ে ক্ৰমহাসমান অৱস্থালৈ গুচি যোৱা বুলি সকলো মানুহে ইয়াত অভিযোগ উত্থাপন কৰিছে গতিকে বিজেপি আপোনালোকে সকলোৱে জানে যে যি এক দেশ এক শাসন ব্যৱস্থাত বিশ্বাস কৰে যি এক দেশ এক ভাষাত বিশ্বাস কৰে যি এক দেশ এক সংস্কৃতিত বিশ্বাস কৰে ডেফিনেটলি তেওঁলোকে স্বায়ত্তশাসন বা ফেডাৰেলিজিমক ডেফিনেটলি তেওঁলোকে কেতিয়াও ছাপোৰ্ট নকৰে তেওঁলোকে সমৰ্থন নকৰে আৰু সেইকাৰণে তেওঁলোকৰ সেই আদৰ্শৰে এক দেশ এক শাসন ব্যৱস্থাৰ তেওঁলোকৰ যি এককেন্দ্ৰিক যি ব্যৱস্থা এজন মানুহৰ শাসন এজন মানুহৰ নিৰ্দেশত চলিব লাগে সেই এককেন্দ্ৰিক শাসন ব্যৱস্থাৰ প্ৰত্যক্ষ প্ৰভাৱ আজি কাৰ্বি আংলং আৰু কাৰ্বি আংলং কাউন্সিলখনৰ ওপৰত পৰিছে যাৰ কাৰণে আজি চাৰিওফালৰ পৰা কাৰ্বি আংলঙৰ অৰ্থনৈতিক ৰাজনৈতিক সামাজিক সকলো ক্ষেত্ৰতে কাৰ্বি আংলঙৰ অৱস্থা এতিয়া ক্ৰমহাসমান অৱস্থালৈ গতি কৰা দেখা গৈছে গতিকে আজি কাৰ্বি আংলঙলৈ আহি ডিফু নগৰলৈ আহি মই নিজে যেতিয়া বজাৰ কৰিবলৈ গৈছিলোঁ সদায় মোৰ বাইদেউ যিহেতু ডিফুত থাকে বাইদেউ ভিনদেউ ইয়াত থাকে গতিকে ইয়ালৈ মই আহি থাকোঁ ডিফুলৈ মাজে মাজে আজি বেছ কিছুদিন অহা নাছিলোঁ এবাৰ সদায় আহিলে মই বজাৰখনলৈ যাম মহিলাসকলে তাত বস্তু বিক্ৰী কৰে এবাৰ মহিলাসকলে বিক্ৰী কৰা বস্তু বজাৰখনলৈ যেতিয়া গৈছোঁ বজাৰখনলৈ গৈ দেখিছোঁ যে গোটেই বজাৰখন পানী পৰা অৱস্থাত আছে মহিলাসকলে মোকতো চিনি নাপায় কিন্তু আজি দেখিয়ে চিঞৰি চিঞৰি কৈছে যে ছাৰ কিবা এটা কৰিব লাগে আমাৰ গোটেই বজাৰখনতে পানী পৰিছে আমি বৰষুণ দিলে ইয়াতে বজাৰত বহিবই নোৱাৰোঁ যদি কাৰ্বি মানুহৰ আটাইতকৈ ডাঙৰ ইনকাম হোৱা ইয়াৰ যিখন থলুৱা বজাৰ এখন চেণ্ট্ৰেল মাৰ্কেট কয় নহয় ডিফুৰ যিখন চেণ্ট্ৰেল মাৰ্কেট সেই চেণ্ট্ৰেল মাৰ্কেটখন নিৰ্মাণ কৰিবৰ কাৰণে যদি কাউন্সিলে ধন দিব নোৱাৰে ষ্টেট গভৰ্ণমেণ্টে যদি ধন দিব নোৱাৰে বা কেন্দ্ৰীয় চৰকাৰে যদি ধন দিব নোৱাৰে তেতিয়াহ'লে কাৰ্বি আংলঙৰ মানুহৰ উন্নয়নৰ কাৰণে কি কাম কৰিব গতিকে মই ভাবোঁ যে বিজেপি চৰকাৰ অহাৰ কাৰণে কাৰ্বি ৰাইজৰ যথেষ্ট পৰিমাণৰ লোকচান হৈছে অকল যে কাৰ্বিসকলৰ লোকচান হৈছে এনেকুৱা নহয় গোটেই কাৰ্বি আংলঙৰ ৰাইজৰ লোকচান হৈছে কাৰ্বি জনজাতিসকল আৰু অনা জনজাতি যিসকল লোক আছে তেখেতসকলৰো অৰ্থনৈতিকভাৱে সাংঘাতিক ধৰণৰ লোকচানৰ সন্মুখীন হৈছে গতিকে এই মুহূৰ্তত মই আশা কৰোঁ যে কাৰ্বি আংলঙৰ পৰা পৰিৱৰ্তন খুব প্ৰয়োজন হৈ পৰিছে কাৰ্বি আংলঙৰ কাৰণে আৰু সেইকাৰণে আগন্তুক যি লোকসভা নিৰ্বাচন আছে সেই লোকসভা নিৰ্বাচনত কাৰ্বি আংলঙৰ বৰ্তমানৰ যি শাসক বিজেপি দল সেই বিজেপি দলৰ বিৰুদ্ধে কাৰ্বি আংলঙবাসী ৰাইজক ঐক্যবদ্ধ হৈ থিয় হ'বৰ কাৰণে মই আজি ডিফুৰ এই চহৰৰ পৰা ডিফু নগৰৰ পৰা অসমৰ আদিমতম জনগোষ্ঠী অসমৰ আটাইতকৈ পুৰণা জনগোষ্ঠী যাক আমাৰ বিষ্ণুৰাভাই কলম্বাছ বুলি কৈছে
সেই কাৰ্বিসকলক সেই কাৰ্বিসকলৰ মূল কেন্দ্ৰ ক্ষমতাৰ মূল কেন্দ্ৰ ডিফুত উপস্থিত হৈ মই সকলোকে আহ্বান জনাইছোঁ যে আহক আমি যদি কাৰ্বি আংলঙৰ ৰক্ষা কৰিব লাগে যদি কাৰ্বি মানুহৰ অধিকাৰ আকৌ কাঢ়ি আনিব লাগে তেতিয়াহ'লে আমি বিজেপিক পৰাভূত কৰিব লাগে শেহতীয়াকৈ এটা অভিযোগ উঠিছিল ডিফুৰ ৰাস্তাবিলাক অভাৰলেপিং হোৱা ইণ্ডিয়াত ওলাইছিলে 2 টকা তথ্য ওলাইছিলে সেইটো আপুনি গুৱাহাটীত এটা প্ৰতিক্ৰিয়া দিছিলে আমি সেই প্ৰসংগতে জানিব বিচাৰিম যে বিভিন্ন কেলেংকাৰী ওলাই আছে কাঞ্চনজুৰিৰ মাটিৰ কথাও ওলাইছে আপোনালোকক মই ভিজুৱেল দি দিম মোৰ লগত এতিয়াও এই মুহূৰ্তত মোৰ মোবাইল ফোনতে যেটো এখন গাঁওখনৰ নাম কি আছিল এখন আমাৰ থেংকুৰ ৰংফাই আৰু ইঞ্জাই থেংকুৰ ৰংফাই আৰু ইঞ্জাই নামৰ যি দুখন গাঁও সেই দুখন গাঁৱলৈ মই নিজে খোজ কাঢ়ি আধালৈকে গাড়ী গৈছে তাৰপাছত খোজ কাঢ়ি মই চাবলৈ গৈছোঁ কাৰণ সেইটো এটা সৰু সুৰা অভিযোগ নহয় যে অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে যদি ষষ্ঠ অনুসূচীৰ অধীনৰ এলেকাৰ 1000 বিঘা মাটি যদি সঁচাকৈ ল'ব খোজে তেতিয়াহ'লেতো এইটো সংবিধানৰ অৱমাননা কাৰণ 6 শিডিউল এৰিয়াততো অখিল গগৈ মাটি ল'ব নোৱাৰে 6 শিডিউল এৰিয়াততো কোনোবা ভূঞা শৰ্মাই আহিতো এটা এনজিঅ' খুলিও তাত মাটি ল'ব নোৱাৰে 6 শিডিউল এৰিয়াততো কেতিয়াও ইয়াৰ স্থায়ী বাসিন্দাসকলক বাদ দি আন কোনেও ইয়াতে মাটি ল'ব নোৱাৰে আনকি 6 শিডিউল এৰিয়াত খুব স্পষ্টভাৱে কৈ দিছে যে 6 শিডিউল এৰিয়াত এইবিলাক কাম কৰাটো মানে ভাৰতৰ সংবিধানত উল্লেখ কৰা আছে যে এইবিলাক নিষিদ্ধ সেইকাৰণে যেতিয়া কাৰ্বি আংলঙৰ সেই এলেকাটোত 1000 বিঘা মাটি মুখ্যমন্ত্ৰীৰ পত্নীয়ে আপোনাৰ ট্ৰেকিঙৰ কাৰণে ল'ব বুলি যেতিয়া এটা বাতৰি ওলালে মই বিৰোধী পক্ষৰ এজন এমএলএ হিচাপে এটা দলৰ সভাপতি হিচাপে নিজে সেই অঞ্চল ভ্ৰমণ কৰিলোঁ ভ্ৰমণ কৰিবলৈ গৈ দেখিলোঁ যে তালৈ কেইদিনমানৰ আগতে মই যোৱাৰ কেইদিনমানৰ আগতে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা গৈছিলে আৰু তেখেতৰ ভিজিটটোৰ বিষয়ে সেই অঞ্চলৰ মানুহে মোক বিস্তৃতভাৱে কৈছিলে তাৰপিছত মই ক'লো যে মুখ্যমন্ত্ৰীৰ পত্নী কলৈকে গৈছিলে ময়ো যাওঁ সেইডোখৰ ঠাই তাৰ স্থানীয় মানুহে মোক সেইটো ঠাইলৈ লৈ গ'ল লৈ যোৱাৰ পাছতে দেখিলোঁ যে যিটো ঠাইলৈকে গৈছে সেই ঠাইৰ পৰা 2খন ৱাল একদম পাহাৰৰ ওপৰত ইমান পাহাৰ যে সেইটো আমাৰ চাগে আমাৰ যিটো কাজিৰঙাৰ যিটো হেৰি সেই এলেকাৰ পৰা কমেও 1 কিলোমিটাৰমান ওপৰত হৈ যাব ভূপৃষ্ঠৰ পৰা মানে কাজিৰঙাৰ সেই অঞ্চলটোৰ পৰা 1 কিলোমিটাৰমান ওপৰত হৈ যাব ইমান ওপৰত 2খন পকীৰ বেৰা নিৰ্মাণ কৰি আছে আদৰুৱা হৈ আছে অলপ 50-60 মিটাৰ কিমান মিটাৰ হ'ব আৰু দুফালে 2খন ৱাল নিৰ্মাণ কৰি আছে তেতিয়া সেই ৱালখন য'ৰ পৰা নিৰ্মাণ কৰিছে তাৰ পৰা ট্ৰেকিঙৰ কাৰণে আপোনাৰ টেৰেছবিলাক কাটি তাতে মানে টাইলছ লগাই থকা হৈছে টাইলছ পাহাৰৰ ওপৰত টাইলছটো মানে গোটা ধৰণৰ শিলৰ নিচিনা টাইলছ এটা লগাই থোৱা হৈছে তেতিয়া স্থানীয় মানুহে মোক কৈ আছে যে এই টাইলছখিনি অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ কাঞ্চনজুৰি বাগিচাত যিটো ডাঙৰ ৰিজৰ্ট 5-star ৰিজৰ্ট বনাই থোৱা হৈছে তাৰ পৰা তেওঁলোকে সেই টাইলছখিনি আনিছে সেই টাইলছখিনি তেওঁলোকে তাতে এই টেৰেছবিলাকত সেই খলপবিলাকত টাইলছবিলাক লগাই আছে মই ওপৰলৈ উঠি গৈছোঁ বহুত ওখ ভাগৰ লাগিছে অলপ ৰৈও গৈছোঁ তেতিয়া যেতিয়া সেইখিনি চাই গৈছোঁ তেতিয়া মোৰ লগত যোৱাসকলে কৈ আছে যে মুখ্যমন্ত্ৰীৰ পত্নী বিৰাট খং উঠিছে নিউজটো ওলাই গ'ল যে এনেকৈ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ইয়াত বাহিৰ হ'ব লৈছে সেইকাৰণে মানে সেই টাইলছবিলাক দিয়াটো বন্ধ কৰিছে এতিয়া এইবুলি কৈছে তাৰপিছত সেই খলপবিলাকৰ ওপৰেদি মই মানে ট্ৰেকিঙৰ কাৰণে বনাই আছে এইটো সেই খলপবিলাকৰ ওপৰেদি মই গৈ একেবাৰে যেতিয়া হাইয়েষ্ট পইণ্টত গৈ উপস্থিত হ'লোঁ তেতিয়া দেখা গৈছে যে প্ৰায় 15-20 জনমান মানুহে কাৰ্বি মানুহে তাতে কিছুমান চাং বনাই আছে চাংঘৰ সেই চাংঘৰবিলাক যেতিয়া বনাই আছে তেতিয়া সুধিলোঁ এইটো কি কৰিব তেতিয়া তাৰ স্থানীয় মানুহবিলাকে ক'লে যে এইটোত আমি আপোনাৰ ট্ৰেকিং কৰি ৰাখি তাৰপিছত মানুহে ইয়াত আহি থাকিব ৰাতি
এইটো আমি তেনেকুৱা ধৰণে মানে কি ক'ব এইটো আপোনাৰ মানে হোমষ্টে টাইপৰ তেনেকুৱা ধৰণৰ এই কামটো কৰি আছো তেখেতক মই তেওঁলোকক সুধিলো যে তেওঁলোকে ক'লে যে তাতে যিমানবিলাক বাঁহ সৰু সৰু বাঁহৰ পুলি পলিথিনৰ পকেটত বহুত বাঁহৰ পুলি আছে তেতিয়া তেওঁলোকৰ স্থানীয় মানুহবিলাকে কৈ আছে যে এই বাঁহৰ পুলিবিলাক চব ৰেণুকি ভূঞা শৰ্মাই আমাক দিছে আপুনি এতিয়া এটা কথা কওক যে পাহাৰৰ ওপৰত 1 কিলোমিটাৰ ওপৰত বহুত ধুনীয়া ঠাই কিন্তু ট্ৰেকিঙৰ কাৰণে একদম উপযুক্ত ঠাই তাত একদম বিদেশী ষ্টাইলৰ আপোনাৰ টাইলছ গোটা টাইলছ ট্ৰেকিঙৰ কাৰণে লগাইছে আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ কাঞ্চনজুৰি বাগিচাৰ ৰিজৰ্টৰ পৰা সেই বস্তুখিনি লৈ গৈছে বুলি তেওঁলোকে নিজে কৈছে সকলো সাংবাদিকো আছে মোৰ লগত সাংবাদিক বুলি পৰিচয় দিয়া নাই কাজিৰঙাৰ সাংবাদিকো আছে তো সেই তালৈ লৈ গৈছে তেতিয়াহ'লে তাৰ পাছত আপুনি এইটো কিবা ক'বলৈ বাকী থাকিল নেকি যে সেই আপোনাৰ সেই কাৰ্যকলাপবিলাক কোনে কৰিছে ক'বলৈ বাকী থাকিল নেকি তাৰপাছত যেতিয়া তাৰপিছত তেওঁলোকে ক'লে যে আচলতে তলৰ মই যিফালেদি উঠি গৈছিলোঁ সেইফালৰ তলৰ গোটেই অঞ্চলবিলাকত মানে আপোনাৰ তামোল গছ হাজাৰ হাজাৰ তামোল গছ প্ৰায় 1000 বিঘামান তামোল ৰুই আছে সেইখিনি স্থানীয় মানুহৰ কিন্তু যিটো ঠাইৰ পৰা ট্ৰেকিং আৰম্ভ হৈছে য'ৰ পৰা ৱাল নিৰ্মাণ হৈছে তাৰ সিফালৰ মাটিখিনি আমি জনা মতে তাত বিভিন্নজনে কোৱা মতে তাৰ সিফালৰ 1000 বিঘা মাটি মুখ্যমন্ত্ৰীৰ পত্নী যেটো অভিযোগ উত্থাপন হৈছে সেই ধৰণে সেই মাটিখিনি তাত সাৰ্ভে কৰা বুলি জানিব পাৰিছো মই নিজে যিজন মণ্ডলে কিন্তু সাৰ্ভে কৰিছিলে সেই মণ্ডলজনৰ লগত ফোনত কথা পাতিছো মণ্ডলজনৰ লগত যে ফোনত এজন মানুহে খুব আপোনাৰ ফোন কৰি কথা পাতিছিলে যে সেই ভাইৰেল হৈছিলে মানুহজনৰ নাম কি আছিলে নেনচিং ফাংফুৰ লগত মই কথা পাতিছো মণ্ডল বাগলাৰীৰ লগত কথা পাতিছো আৰু তাৰপিছত মই নিশ্চিত হৈছো যে তলৰ যিখিনি তামোল বাগান সেই তামোল বাগানবিলাকত তাৰ স্থানীয় কাৰ্বি মানুহে মানে আপোনাৰ হোমষ্টে কৰিব আৰু ওপৰৰ য'ৰ পৰা ৱাল আৰম্ভ হৈছে সেই ঠাইখিনি ট্ৰেকিঙৰ কাৰণে কোনোবাই মানে ইনভেষ্টমেণ্ট ষ্টাৰ্ট কৰিছে সেইখিনি হোৱাগে নাই এতিয়া খুব খৰধৰকে তাতে কাৰ্বি চাংঘৰ বনাই থকা হৈছে খুব খৰধৰকে তাত মই ক'লোৱে যে হাজাৰ হিচাপত বাঁহৰ পুলি পলিথিনত নি লগাই থকা হৈছে আৰু ইমান ধুনীয়া ঠাই ট্ৰেকিঙৰ কাৰণে কিন্তু অত্যন্ত উপযুক্ত এতিয়া যদি অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে নামতে হওক বা বেনামতে হওক ষষ্ঠ অনুসূচীৰ অধীনৰ জনজাতি ৰাইজৰ এলেকা এটা 1000 বিঘা মাটি সৰু সুৰা মাটি নহয় 1000 বিঘা মাটি নামতে হওক বা বেনামতে হওক এনজিঅ'ৰ নামতে হওক বা ট্ৰেকিং অনুষ্ঠান এটাৰ নামতে হওক এনেকৈ যদি দখল সাব্যস্ত কৰে তেতিয়াহ'লে এইটো সংবিধানৰ উলংঘা হয় নে নহয় আৰু এটা পৰিয়ালক ইমান মাটি লাগে কিয় যদি সঁচাকে কাৰ্বিআংলং সেইটো বহুত ধুনীয়া ঠাই দেই সঁচাকে যদি তাত ট্ৰেকিং অনুষ্ঠান এটা কৰোঁ বুলি ভাবিছে তেতিয়াহ'লে সেই ট্ৰেকিং অনুষ্ঠানটো কাৰ্বিআংলং স্বায়ত্তশাসিত পৰিষদক কৰিবলৈ দিয়ক কাৰ্বিআংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত টুৰিজিম ডিপাৰ্টমেণ্ট বা ফৰেষ্ট ডিপাৰ্টমেণ্টক কৰিবলৈ দিয়ক নহ'লে বা অসম চৰকাৰে টুৰিজিম ডিপাৰ্টমেণ্টে কৰক তাত আকৌ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ইনভেষ্টমেণ্ট কৰিব মুখ্যমন্ত্ৰীৰ পত্নীয়ে তাত গৈ চাবগে তাকে মুখ্যমন্ত্ৰী নিজে নাযায় কিয় যদি চৰকাৰী অনুষ্ঠান এটা হ'লহেঁতেন তেতিয়াহ'লে মুখ্যমন্ত্ৰী গ'লহেঁতেন আৰু মুখ্যমন্ত্ৰীৰ পত্নী কৈছে মানে কি তাৰমানে মুখ্যমন্ত্ৰী পত্নীয়ে তাত টাইলছ দিছে এনে দিছেনে তাতে আপোনাৰ কি কয় আপোনাৰ বাঁহৰ পুলি দি আছে হাজাৰ হাজাৰ বাঁহৰ পুলি দিছে এনে দিছেনে মানে হাতী সোমাব নোৱাৰা বাঁহৰ পুলি যিটো কি নাম কয় মই পাহৰি গৈছো নামটো বাঁহৰ পুলিটোৰ নাম কৈ আছে তাত মানুহে কৈ আছিলে মোক সেই পুলিটো দিছে তো এইবিলাক ইনভেষ্টমেণ্ট এনে কৰিছে নে বাৰু আৰু মুখ্যমন্ত্ৰীৰ পত্নীয়ে যে গৈছে নিজে চাইছেগে এনে কৈছিলে নে বাৰু আৰু মই যোৱাৰ পাছতে ইমান ধমকি লগাইছে এতিয়া যিবিলাক মানুহে মোক সেই বস্তুখিনি দেখুৱালে তেওঁলোকক ইমান ধমকি লগাইছে মিছা হ'লে মানে ধমকি লগাব নে বাৰু মিছা হ'লে ভাল যদি সঁচাকে যদি তেওঁলোকে দখল কৰা নাই তেওঁলোকে ল'ব খোজা নাই তেতিয়াহ'লে মই গ'লেতো ফুটিয়ে পেলাইহেঁতেন নহয় জানো এই ভালে কওক তেওঁ চাই আহিলে এনেই মিছা কথা আমাৰ আগত ওলাই আছে গতিকে তেওঁ নিজে চাই আহিলে এইটো গম পাব এনেকে বুলি ক'লেহেঁতেন নহ'লে এতিয়া ধমকি লগাইছে কেলে
তাৰ স্থানীয় মানুহ যিবিলাক মানুহে মোক দেখুৱালে সেই মানুহবিলাকক কিমান হাল্লা লগাইছে কেলে বোলে এই গোটেই ঘটনাটোৰ পৰা মই ডিফু চহৰত উপস্থিত থাকি মই আপোনালোকক ভিডিঅ' দিনাকৈ দি দিম ডিফু চহৰত উপস্থিত থাকি মই আপোনালোকক জনাব খুজিছোঁ যে কাৰ্বি আংলঙৰ সম্পদ যদি অসমৰ মুখ্যমন্ত্ৰী এনেকৈ বা মুখ্যমন্ত্ৰীৰ পৰিয়ালে নামত বা বেনামত যদি এনেকৈ বেদখল কৰিবলৈ হয় এইটো ইতিহাসৰ কাৰণে এটা কালিমা শুনা এটা ঘটনা এইটো কেতিয়াও এই কাম কেতিয়াও কৰিবলৈ দিয়া উচিত নহয় বুলি মই ভাবোঁ আৰু সততে এটা অভিযোগ উত্থাপন হৈ থাকে সদায় অভিযোগ উত্থাপন হৈ থাকে সেইটো হ'ল যে কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদ তাৰপাছত আপোনাৰ BTAD তাৰপিছত আমাৰ NC Hills Council এইবিলাকৰ পৰা মানে সততে দিছপুৰে ইয়াক মানে সততে এই কাউন্সিলবিলাকৰ সততে মানে তেওঁলোকৰ পৰা মানে হেৰি কৰিব খোজে মানে লুণ্ঠন কৰিব খোজে তেওঁলোকৰ ধন ল'ব খোজে দিছপুৰৰ ক্ষমতাশালী লবিবিলাকে ইয়াৰ পৰা লুণ্ঠন কৰে এইবিলাক কাহিনীবিলাক সকলোৱে জানো আগতে NC Hills কেলেংকাৰী হৈছিলে NC Hills কেলেংকাৰীত প্ৰত্যক্ষভাৱে হিমন্ত বিশ্ব শৰ্মাৰ নামটো অভিযুক্ত হিচাপে উত্থাপন হৈছিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে স্পষ্টকৈ কৈছিলে যে মই সেই হিমন্ত বিশ্ব শৰ্মাক NC Hills কেলেংকাৰী 1000 কোটি টকাৰ কেলেংকাৰীৰ পৰা বচালোঁ সেই এনেকুৱা ধৰণৰ NC Hills কেলেংকাৰীৰ লগত নামটো অভিযুক্ত হিচাপে উত্থাপন হোৱা মানুহ এজনে যেতিয়া অসমৰ আন এখন তাতকৈ ডাঙৰ NC Hills স্বায়ত্তশাসিত পৰিষদখনতকৈ ডাঙৰ স্বায়ত্তশাসিত পৰিষদখনত যেতিয়া CM জনক 24 ঘণ্টা লগতে লৈ ফুৰিব তেতিয়াহ'লেতো মানুহে সন্দেহ কৰাটো স্বাভাৱিকেই মানুহে তেতিয়াহ'লেতো সন্দেহ কৰিবই গতিকে মই ভাবোঁ যে মুখ্যমন্ত্ৰী আৰু CM তুলিৰাম ৰঙাং আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত যি হঠা মিতিৰালি গঢ়ি উঠিছে এইটো কাৰ্বি আংলঙৰ মানুহৰ কাৰণে বহুত ভয়ানক ঘটনা আৰু কাৰ্বি আংলঙৰ মানুহে এই হঠা মিতিৰালিটো CM আৰু CMৰ এই যিটো হঠা মিতিৰালিৰ কাৰণে 1000 বিঘা মাটিৰ ওপৰত বা যিটো হঠা মিতিৰালিৰ কাৰণে আজি কাউন্সিলৰ কোনোবা এটা ফাণ্ডৰ ওপৰত এনেকুৱা ধৰণৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা দেখা দিছে সেইটোৰ বিৰোধিতা কাৰ্বি ৰাইজে কৰিব বুলি মই আশা প্ৰকাশ কৰোঁ আপোনাৰ কি কয় অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স আছে কাইলৈ তেখেতসকলৰ এখন ৰাজহুৱা সভা আছে গণসমাৱেশ আছে সেই গণসমাৱেশত অংশগ্ৰহণ কৰি কাৰ্বি ৰাইজৰ লগত কাইলৈ গোটেই দিনটো থাকিব খোজোঁ কাৰ্বি ৰাইজৰ সুখ দুখৰ বতৰা ল'ব খোজোঁ বাহিৰততো অকল মানুহে তুলিৰাম ৰঙাঙক জানে তুলিৰাম ৰঙাঙৰ কাহিনীবিলাক অসমৰ মানুহে শুনি থাকে লুণ্ঠনৰ কাহিনী মাজততো আপোনাৰ নাৰী নিগ্ৰহৰ কাহিনীও ওলাইছিলে সেইবিলাক কাহিনী শুনি থাকে কিন্তু কাৰ্বি আংলঙৰ মানুহৰ যিটো যাতনা কাৰ্বি আংলঙৰ মানুহৰ যিটো প্লাইট কাৰ্বি আংলঙৰ মানুহৰ যিটো মানে দুৰ্দশা সেই দুৰ্দশাৰ বুজ ল'বৰ কাৰণে কাৰ্বি আংলঙৰ মানুহৰ সঁচা শ্ৰমৰ বুজ ল'বৰ কাৰণে কাৰ্বি আংলঙৰ পাহাৰৰ ওপৰত আমাৰ আটাইতকৈ অসমৰ পুৰণি থলুৱা জনগোষ্ঠীটো কেনেকৈ বসবাস কৰি আছে তেওঁলোকৰ ৰাজনৈতিক আকাংক্ষা এতিয়া কেনেকুৱা পৰ্যায়ত আছে অৰ্থনৈতিক অৱস্থাত এতিয়া কেনেকুৱা আছে সামাজিক আৰু বিভিন্ন ইয়াত জাতি জনগোষ্ঠী আছে সেই জাতি জনগোষ্ঠীবিলাকৰ লগত কাৰ্বি ৰাইজৰ সম্পৰ্কৰ কেনেকুৱা ধৰণৰ মানে খুব যিটো কি কয় ষ্ট্ৰীমটো খুঁটিটো কি ধুনীয়াকৈ বৈ আছেনে নাই সেই আটাইবিলাক কথা বুজ ল'বৰ কাৰণে মই কাইলৈ আহিছোঁ অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সৰ নেতা প্ৰাক্তন অসমৰ উপায়ুক্ত জন ইন্টি কাঠাৰ জীয়াই কাঠাৰ ডাঙৰীয়াৰ নিমন্ত্ৰণত কাইলৈ কাৰ্বি ৰাইজৰ লগত প্ৰত্যক্ষভাৱে কথা পাতিবলৈ আহিছোঁ আশা কৰোঁ বহু দিনৰ মূৰত কাৰ্বি আংলঙলৈ আহিছোঁ ডিপুলৈ আপোনালোকে নিশ্চয় জানে যে ডিপুলৈ আহি কেনেকৈ ইয়াতে এৰেষ্ট হৈছিলোঁ আপোনালোকে গোটেইবিলাক বাকী সাংবাদিকসকল ইয়াতে এৰেষ্ট হৈছিলোঁ ইয়াৰ পৰা ধৰি লৈ গৈছিলে নামবৰ হাবিৰ মাজত মেলি দিছিলে মানুহৰ কামৰ সেই স্মৃতি সদায় কাৰ্বি আংলঙৰ ডিপুৰ লগত থাকে ইয়াতে এৰেষ্ট হৈছিলোঁ কাৰ্বি বহুত মানুহে আমাক সহায় কৰিছিলে বিশেষকৈ আপোনালোকৰ সাংবাদিকসকলে মোক আমাক যিধৰণে সহায় কৰিছিলে আপোনালোকে আমাক খুৱাইছিলে বোৱাইছিলে সেই আটাইবিলাক কথা মনত আছে গতিকে সেই স্মৃতিলৈ ডিপুলৈ আহিছোঁ বহুত ভাল লাগিছে শেষ প্ৰশ্ন থাকোঁ যিহেতু আপোনালোকে এটা মিত্ৰজোঁটত আছে কংগ্ৰেছে হওক বা অন্যান্য বিভিন্ন দল আছে তাত এই সংসদীয় নিৰ্বাচন লোকসভাৰ নিৰ্বাচন আহি আছে
তাত আপোনালোকে কোনকেইটা সমষ্টি আপোনালোকে দাবী কৰিব বা আপুনি নিজেও ৰাজ্যৰ তলৰ সভাপতি হিচাপে আপুনিও মানে যদি সঁচাকে বিজেপিক অসমত লোকসভা নিৰ্বাচনত পৰাজিত কৰিব লাগে তেতিয়াহ'লে আমি খুব ভাবি চিন্তি আলোচনা বিলোচনা কৰি সঠিক আমি কেণ্ডিডেট সঠিক আমি পাৰ্টিক নিৰ্বাচিত কৰিব লাগে এনে ৰাজ্যৰ দলে আমি যোৰহাট লোকসভা সমষ্টিটো আমাৰ কাৰণে বিচাৰিছোঁ এইটো একো খাটাং হোৱা নাই আমি বিচাৰিছোঁ তেখেতসকলক অনুৰোধ কৰিছোঁ 12টা আমাৰ ৰাজনৈতিক দল সকলোকে অনুৰোধ কৰিছোঁ আৰু মই অনুৰোধ কৰিম যে আমাৰ অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্স যি আছে অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্সেও আমাৰ এই 12টা বিৰোধী ৰাজনৈতিক দলৰ লগত যোগদান কৰক 13টা হওক আৰু মই আশা কৰিম যে কাৰ্বি আংলঙৰ ডিফুৰ যিটো চিট লোকসভা আসন সেই ডিফুৰ লোকসভা আসনত আমি সন্মিলিতভাৱে প্ৰতিদ্বন্দ্বিতা কৰোঁ সকলো দলে 13টাই সন্মিলিতভাৱে প্ৰতিদ্বন্দ্বিতা কৰোঁ যাতে ডিফু বা কাৰ্বি আংলঙত বা পাহাৰৰ এলেকাত বিজেপিৰ যি আগ্ৰাসন বিজেপিয়ে মানে সম্পূৰ্ণৰূপে কাৰ্বি জাতিৰ সংস্কৃতি কাৰ্বি জাতিৰ ঐতিহ্য তাৰ ওপৰত যি ধৰণে আক্ৰমণ নমাই আনিছে তেওঁলোকৰ হিন্দু যি তত্ত্ব হিন্দু বলয়ৰ যি আগ্ৰাসন নমাই আনিছে তাক ৰোধ কৰিবৰ কাৰণে মই ভাবোঁ যে আমি আটাইবিলাকে একলগ হোৱা দৰকাৰ আৰু সেইকাৰণে অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্সৰ সভাপতি আৰু অন্যান্য ভাইচ প্ৰেচিডেণ্টকে ধৰি জেনেৰেল ছেক্ৰেটাৰীসকল আটাইবিলাক আছে তেখেতসকলৰ লগত কথা পাতি আমি কেনেকৈ ঐক্যবদ্ধভাৱে লোকসভা নিৰ্বাচনটোত অল পাৰ্টিয়ে কাৰ্বি আংলঙত একেলগতে বিজেপিৰ বিৰুদ্ধে এজন কেণ্ডিডেট দিব পাৰোঁ আৰু কেণ্ডিডেটজন দি যাতে জিকাব পাৰোঁ তাৰ কাৰণে আলোচনা কৰিবৰ কাৰণে মই ইয়ালৈ আহিছোঁ সেই আলোচনাবিলাক চলি আছে আশা কৰোঁ বিজেপিয়ে যদিও দম্ভ মাৰি আছে যে 2024 নিৰ্বাচনত তেওঁলোকে অসমত 11খন আসনত জিকিব আমিতো ভাবোঁ যে 11খন নহয় তেওঁলোকে 11খন পায় বুলি ভাবি আছে যদি আমি ভালকে লাগো মানুহৰ পালছটো বুজি আছো এতিয়া মানুহে বিজেপিক পুৰা বেয়া পাইছে আৰু বিজেপিক এৰাবৰ কাৰণে চেষ্টা কৰিছে মানুহে এইটো কনফাৰ্ম একদম দুখীয়া শ্ৰেণীৰ পৰা মধ্যবিত্ত শ্ৰেণীৰ পৰা সকলো ব্যৱসায়ীলৈকে সকলো মানুহে এতিয়া বিজেপিক বেয়া পাইছে যদি এনেকৈ আমি ঐক্যবদ্ধভাৱে সকলোৱে মিলিজুলি সঠিক কেণ্ডিডেটক নিৰ্বাচিত কৰিব পাৰোঁ মইতো ভাবোঁ যে বিজেপিয়ে উল্টাই 3খন আসন পাব 3খন আসন তেওঁলোকে পোৱাটো বাৰু তেওঁলোকৰ সম্ভাৱনা আছে 3খন আসন পোৱাৰ বাকী 11খন আসনে আমি বিৰোধী মিত্ৰজোঁটে দখল কৰি ল'ব পাৰিম সেইকাৰণে মই 2024 নিৰ্বাচনটোক এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্বাচন বুলি বিবেচনা কৰোঁ আপোনালোকে সকলোৱে জানে যে 2024 যদি বিজেপি আকৌ জিকে নহয় ভাৰতবৰ্ষত তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন নাথাকে আৰু গণতান্ত্ৰিক সংবিধান নাথাকে আমাৰ দেশৰ সংবিধানখন বদলাই পেলাই ইয়াক একদম সম্পূৰ্ণৰূপে এখন ইউনিটাৰী ষ্টেটত আমাৰ পৰিণত কৰি পেলাব ভাৰতবৰ্ষ ইয়াত ফেডাৰেলিজম বাদ দিয়ক কাশ্মীৰৰে মানে 370 অনুচ্ছেদ নাইকিয়া কৰি দিলে ক'ত 244 এ দিব ইয়াতে কাৰ্বি আংলং ক'ত অধিক চাৰিটা আসন দিব কাৰ্বি আংলঙৰ সকলো ক্ষমতা তেওঁলোকে নিজে কুক্ষিগত কৰিব গতিকে এই মুহূৰ্তত মই ভাবোঁ যে যদি সঁচাকৈ বিজেপিক আমি পৰাভূত কৰিব লাগে তেতিয়াহ'লে আমি ঐক্যবদ্ধ হ'ব লাগিব আৰু আন্তৰিকতাৰে ঐক্যবদ্ধ হ'ব লাগিব আৰু আমি নিজৰ দলৰ কথা নাভাবি সঠিক কেণ্ডিডেট উলিয়াই সঠিকভাৱে যুঁজ দিলে মই একদম খাটাম যে অসমত আমি বিজেপিক 3খন আসনৰ ভিতৰত সীমাবদ্ধ কৰিব পাৰিম আশ্চৰ্যৰ নিৰ্বাচনো প্ৰভাৱ পেলাব আমি ধৰক 2024 লোকসভা নিৰ্বাচনত আমি ঐক্যবদ্ধভাৱে ভালকে মানে একদম মনৰ পৰা ভালকে ইলেকশ্যনটো খেলিব পাৰোঁ কৰিছোঁ তেতিয়াহ'লে 2026 আৰু মানে মইতো খাটাম যে বিজেপিক আমি উৰুৱাই দিব পাৰিম আৰু বিজেপি 2026 যে উৰিব একদম খাটাম হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে অসমৰ মানুহৰ ধাৰণাটো এতিয়া সাংঘাতিক ধৰণৰ বেয়া সকলো মানুহে বুজি উঠিছে যে হিমন্ত বিশ্ব শৰ্মা বোলা মানুহজন মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নাছিলে তেওঁ মিছা কথা কয় আগতে কোনো মুখ্যমন্ত্ৰী সম্পৰ্কে এনেকৈ গোটাগুটে মিছা কথা কোৱা মানুহ বুলি ভবা নাছিলে গোটাগুটে মিছা কথা কোৱা মিছলীয়া মানুহ এজন হিচাপে অসমৰ মানুহে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাক বুজি উঠিলে 1 নম্বৰ 2 নম্বৰ হিমন্ত বিশ্ব শৰ্মাই যে মুখ্যমন্ত্ৰীৰ পদটো লৈ গোপ ৰাখে নিজৰ পৰিয়ালৰ কাৰণে সম্পত্তি আহৰণ কৰিছে এই কথাটো অসমৰ মানুহে বুজি উঠিলে এই কথাটো মানুহে বুজি উঠিছে চাৰিওফালে কেৱল মাটি দখল কাৰ্বি আংলঙত 1000 বিঘা মাটি লাগে 6 শিডিউল এৰিয়াৰ ভিতৰত আপুনি কল্পনা কৰকচোন য'ত অখিল গগৈ বা হিমন্ত বিশ্ব শৰ্মাই
এক কথা মাতি ল'ব নোৱাৰে 6 শিডিউল এৰিয়াৰ ভিতৰত সেই 6 শিডিউল এৰিয়াৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাই 1000 বিঘা মাটি নিজৰ পত্নীৰ নামত দিবৰ কাৰণে এই যে নিউজটো ওলাইছে এইটো বহুত ডাঙৰ ঘটনা অসমৰ মানুহে সাংঘাতিক ধৰণে এতিয়া হিমন্ত বিশ্ব শৰ্মাক সন্দেহ কৰে তেওঁলোকৰ পৰিয়ালটোক লৈ সন্ত্ৰাসিত হৈ গৈছে মানুহ যে এওঁলোকে য'তে ত'তে আহি মাতি ল'ব নাই মাজুলীটো লয় তেওঁলোকে সৰুপথাৰটো তেওঁলোকে লয় তিনিচুকীয়াটো লয় তেওঁলোকে ডিফুটো লয় আৰে চবতে যদি মাটি দখল কৰি এইটোতো সাংঘাতিক সকলোতে যদি মাটি লাগে এটা পৰিয়ালকে সকলো ঠাইতে মাটি লাগিব নাই অসমীয়া মানুহ ভয় খাইছে এইটো 2 নম্বৰ 3 নম্বৰ কথাটো হ'ল যে মুখ্যমন্ত্ৰীজনে যিমানবিলাক ডাঙৰ ডাঙৰ কথা ক'লে তেওঁ মুখৰ কথা শুনিলে এনেকুৱা লাগে যে আমি অসমত নহয় আমেৰিকাত আছোঁ গুৱাহাটীত নহয় মানে আমি নিউয়ৰ্কত আছোঁ এনেকুৱা লাগি যায় নে নহয় এতিয়া মানুহবিলাকে বুজি উঠিছে যে এই মানুহজনে মানে চব কথা ফেব্ৰিকেটেড কৰে ফেব্ৰিকেটেড কথাবিলাক কৰে তেওঁ মানে সৰু কথাটো ডাঙৰ কৰি দিয়ে আৰু ডাঙৰ কথাটোক একেবাৰে সৰু কৰিবৰ কাৰণে অপচেষ্টা কৰে তেওঁ মানে আন কাৰো কথা কোনো ডেমক্ৰেটিক চেঞ্চ তেওঁৰ ভিতৰত নাই তেওঁ যে হিটলাৰৰ নিচিনা মানুহ তেওঁ কেৱল আৰু কেৱল নিজৰ কথা চিন্তা কৰে আৰু নিজৰ পৰিয়ালৰ কাৰণে সম্পত্তি সংগ্ৰহ কৰে আৰু তেওঁৰ লগত থকা এজন চেলা চামুণ্ডাক লৈ তেওঁ শাসন চলাব এই গোটেই পৰিস্থিতিটোৰ কাৰণে অসমৰ মানুহে একদম এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি বিতশ্ৰদ্ধ আৰু বিশেষভাৱে ব্যৱসায়িক মানুহবিলাকতো সাংঘাতিক ধৰণে বিতশ্ৰদ্ধ অসমৰ ব্যৱসায় বাণিজ্য একদম ডাউন বেয়া অৱস্থা সেইটো ডিফুতে কওক বা সেইটো আপোনাৰ গুৱাহাটীতে কওক বা সেইটো শিৱসাগৰতে কওক বা সেই তিনিচুকীয়াতে কওক য'তে নকওক লাগিলে অসমৰ ব্যৱসায় বাণিজ্য এতিয়া সঁচাকৈ বেয়া এই মানুহজনৰ দিনত যে ব্যৱসায় ভাল নহ'ব অসমৰ মানুহে বুজি উঠিছে কাৰণ ব্যৱসায় কেতিয়া ভাল হ'ব মানুহৰ হাতলৈ যেতিয়া টকা আহিব কিন্তু টকা যেতিয়া কেৱল এটা বা দুটা পৰিয়াল বা এজন বা দুজন ঠিকাদাৰৰ হাতলৈ গুচি যাব যদি অনুপম শৰ্মাৰ হাতলৈকে অকল ঠিকাকেইটা যায় গোটেইকেইটা অসমৰ ঠিকা অকল 3জন মানুহৰ হাতত তেতিয়া পায় হয়নে 3জন মানুহ এজন অনুপম শৰ্মা এজন দাস কি দাস আছিলে আপোনাৰ দাস আৰু 3 নম্বৰজন হ'ল এই কি কয় আপোনাৰ বিলাসীপাৰা যে এমএলএ আছিলে কি নাম আপোনাৰ মাৰোৱাৰী মানুহজন যে ঠিকাদাৰজন তেওঁ এই 3জন মানুহে পায় আকৌ অসমত ঠিক তেনেকৈ আজি কাৰ্বি আংলঙৰ গোটেই ঠিকাটো পায় হেৰিয়ে গোটেই ঠিকাটো তাৰমানে এখন ফাৰ্মৰ নামতে পায় CMৰ পৰিয়ালৰ যিখন ফাৰ্ম আছে সেই পৰিয়ালৰ ফাৰ্মখনি আৰু গোটেই কাৰ্বি আংলঙৰ মালিক এতিয়া আন কোনো ঠিকাদাৰৰ ইয়াত কাম বন নাই তেতিয়াহ'লে ক'তনো আপোনাৰ এই ডিফু চহৰৰ তেতিয়াহ'লে অৰ্থনীতি কেনেকৈ ভাল হ'ব বজাৰত বিক্ৰী কেনেকৈ হ'ব যদি মানুহৰ হাতলৈ পইচাই নাই যদি এটা পৰিয়ালৰ হাতলৈ পইচা যায় তেতিয়াহ'লে এটা পৰিয়ালৰ হাতত পইচা গ'লেতো কেতিয়াও সেইটো বজাৰলৈ নাহিব তেওঁলোকে কৈ ডুবাইত বজাৰ কৰিব তেওঁলোকে গৈ ছিংগাপুৰত বজাৰ কৰিব ন গতিকে সেইটো ডিফু নগৰৰ কেনেকৈ উন্নয়ন হ'ব গতিকে এনেকুৱা পৰিস্থিতিত অসমৰ মানুহে সঠিক ৰূপত হিমন্ত বিশ্ব শৰ্মা যে আচলতে অসমৰ ৰাজনীতিৰ কাৰণে এটা অত্যন্ত ভয়ানক ধূমকেতু এটা এই কথাটো বুজি উঠিছে আৰু সেইকাৰণে মই খাটাংকে 2026ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিয়ে অসমত কেতিয়াও চৰকাৰ বনাব নোৱাৰে আমি সঠিকভাৱে সঠিক লাইনত যদি থাকোঁ আমাৰ ক্ষেত্ৰতো কিন্তু মানুহে এটা বস্তু চাই লৈছে যে আজি যদি অখিল গগৈ অকলে যাওঁ নো যদি আজি লুৰিণ গগৈ অকলে যাওঁ নো আজি যদি ভূপেন বৰা বা গৌৰৱ গগৈ অকলে যায় নো আমি যদি গোটেইবিলাক লগ লাগি যাওঁ তেতিয়াহ'লে অসমৰ মানুহে বিশ্বাস কৰিছে যে কিবা এটা হ'ল কিন্তু যদি আমাৰ ভিতৰত খাম খেয়ালি দেখি থাকে তেতিয়াহ'লে অসমৰ মানুহে কিন্তু আমাকো সহায় কৰে গতিকে যদি এতিয়া সেইকাৰণে মই ভাবোঁ যে আমাৰ বিৰোধীবিলাকৰ হাততো এই গোটেই ভৱিষ্যতটো অসমৰ ভৱিষ্যতটো নিৰ্ভৰ কৰিছে আমি বিৰোধীবিলাকে যদি ঐক্যবদ্ধ হ'ব পাৰোঁ আন্তৰিকতাৰে যদি হ'ব পাৰোঁ অকল নিজৰ চিটটোৰ কাৰণে নিজৰ দলটোৰ কাৰণে অকল যদি নাভাবোঁ নিজৰ মানুহকেইটাৰ কাৰণে যদি নাভাবে আমি জিকিব পৰা মানুহক লৈ যদি পলিটিক্সটো আৰম্ভ কৰোঁ আৰু জনগণৰ পক্ষত যদি অৱস্থান লৈ চৰকাৰক যদি কঠোৰভাৱে সমালোচনা কৰিবৰ কাৰণে আগবাঢ়ি যাওঁ তেতিয়াহ'লে মানুহে আমাক গ্ৰহণ কৰিব গতিকে 26 চনটো আমি জিকিব পাৰিম বুলি ভাবোঁ যদিহে আমি এই চৰ্তবিলাক পূৰণ কৰিব পাৰোঁ।